বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ খাৰলি বা বেহুৱা বনোৱা এটা ভিডিঅ'। খাৰলি বা বেহুৱা বনাবলৈ হ'লে প্ৰথমে সৰিয়হখিনি ঢেঁকীত খুন্দি ল'ব লাগে, নহ'লে মিক্সিটো খুন্দি ল'ব পাৰে। মই মিক্সিত খুন্দি লৈছোঁ। এয়া তাৰপিছত শুকান জলকীয়া আৰু নহৰু লৈছোঁ। শুকান জলকীয়া আৰু নহৰুখিনি মিক্সিতে মই খুন্দি লৈছোঁ ভালদৰে। এয়া খুব ভালদৰে এইখিনি গুড়ি হৈ গৈছে। এতিয়া মই এইখিনি সৰিয়হৰ গুড়িৰ লগত ভালদৰে মিহলি কৰি লৈছোঁ। তাৰ লগতে সোৱাদ অনুযায়ী নিমখ দিব লাগিব। জোখমতে নিমখটো দিয়াৰ পিছত এতিয়া খাৰ পানীখিনি দিব লাগিব। খাৰৰ কাৰণে মই আধা কাপ খাৰ পানীৰ লগত সমপৰিমাণৰ পানী মিহলি কৰি সৰিয়হৰ গুড়িখিনিৰ লগত মিহলি কৰি চামুচ এখনেৰে ভালদৰে সানিছোঁ। তাৰপিছত হাতেৰে সানিছোঁ। হাতেৰে সানিলে ভালদৰে মিহলি হয় আৰু সকলোখিনি ভালদৰে মিহলি হ'লেহে খাৰলিখিনি খাবলৈ অলপ সোৱাদ লগা হয়। সেইকাৰণে ভালদৰে এতিয়া মই হাতেৰে সানি আছোঁ। খাৰলিখিনি টোপোলা বনাবৰ কাৰণে এতিয়া কলপাতৰ দৰকাৰ হৈছে। গতিকে কলপাতখন মই জুইত গেছত ল' ফ্লেমত সেকি লৈছোঁ। যিহেতু মই আগতে শুকুৱাই থোৱা নাছিলোঁ কলপাতখিনি, ৰ'দত শুকুৱাই থ'লে ভাল হয়। গতিকে আগতে শুকুৱাই নোথোৱাৰ কাৰণে মই এতিয়া গেছতে সেকি লৈছোঁ। এতিয়া দুইখন হাতৰ তলুৱাৰে সৰু সৰুকৈ লাৰু কৰি কলপাতখনৰ মাজত থৈ সৰু সৰুকৈ টোপোলা বনাই যাব লাগিব। সৰু সৰু টোপোলা কৰি গ'লেই হ'ল। এইদৰে এতিয়া কলপাতখন দুই চাইডৰ পৰা এইদৰে মাজলৈ আনি ভালদৰে টোপোলাটো কৰি যাব লাগিব। বেহুৱাখিনি আপোনালোকে দীঘলীয়াকৈ লাডু কৰি কলপাতখনত তেনেকৈ দীঘলীয়াকৈও মেৰিয়াই যাব পাৰে। তেনেকৈ কৰিলেও বেছি ভাল হয়। সৰু সৰু টোপোলা কৰিলে সোনকালে শুকায় আৰু খাবলৈ ভাল হয়, বেছি ভাল হয়। ভালদৰে শুকালে খাবলৈ ভাল হয়। এইদৰে মই সৰু সৰুকৈ গোটেইখিনি সৰিয়হে টোপোলা কৰি পেলাইছোঁ। ইয়াৰ পিছত সৰিয়হখিনি এয়া হৈ গ'ল খাৰলি। তাৰপিছত 3 দিন ৰ'দত দিয়াৰ পিছত খোৱাৰ উপযোগী হয়। আপোনালোকে ঘৰত বনাই চাব পাৰিব, বহুত ভাল হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।